নমস্কাৰ, মই ৰঞ্জন বৰগোহাঁই। মই বৰ্তমান ডিব্ৰুগড় খনিকৰ চাৰিআলি এখন লাইনৰ মাজত আছোঁ মই। আৰু মই এজন দৃষ্টিহীন ব্যক্তিজনৰ ওচৰলৈ আহিলোঁ। মোৰ আগৰ চিনাকি হয়। তেখেতে কেনেদৰে আছেনো আৰু তেখেতৰ কিছুমান প্ৰতিভা আছে। তেখেতে বৰ ধুনীয়া গীত গাব জানে। সেই গতিকে তেখেতে কিছু গীত পৰিৱেশন কৰিব আৰু তেখেতৰ ওচৰলৈ যাওঁ আমি। তেখেতৰ বিষয়ে আমি জানিব বিচাৰিছোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জু কৰ্মকাৰ। মোৰ ঘৰ খনিকৰ চাহ বাগিচা পুৰণা লাইনত। হয় হয়। পঢ়া শুনা কৰি আছিলেনে আপুনি? নাই। আৰু আপুনি যে একো চকুৱে নেদেখে একেবাৰে জন্মৰ পৰা নে? এইটো জন্মৰ পৰাই আছে। মই চকুৰে নেদেখোঁ। এইটো মানে একেবাৰে জন্মৰ পৰাই আছে আৰু মণিটো একেবাৰে নাই। আৰু চকু মণিটো একেবাৰে নাই নেকি আপোনাৰ? নাই। একেবাৰে নাই। বেলেগৰ কিন্তু চকু মণি থাকে কিন্তু নেদেখে, কিন্তু আপোনাৰ চকু মণিটোৱে নিদিলে ভগৱানে ন? হয়। একো নাই বাৰু, ঠিক আছে। আপুনি হতাশ নহ'ব। আপুনি গীত মাত গাব জানে? গীত মাত্ৰ এনেই গাওঁ। কেছেটৰ পৰা যিবিলাক গীত মানে শুনি মই গাব চেষ্টা কৰোঁ। হয়। মই ফিল্মি ডায়লগ, আমাৰ এটা আদিবাসী চিনেমা আছিলে, এই চিনেমাখনৰ মানে ডাইলেক্টটো মই পৰিৱেশন কৰি বহুত ভাল পাওঁ। মানে ৰাইজে ভাল পায় আৰু সেইকাৰণে মই সেইটো পৰিৱেশন কৰিব বিচাৰিছোঁ। মই পোনপ্ৰথমে সেই ডাইলগটো পৰিৱেশন কৰিম। কওক, দিয়াচোন এইটো ডাইলগটো। কি রে মদন, তুই কি চম্পার সঙ্গে চিনমা খেলতে থাকবি না শাদিও করবি? আরে শাদি তো করব বলতে আছি। কিন্তু চম্পার বাপের সঙ্গে কথাটা কে পারবে? ইরি কেনে? তুই তো জানি মোর মা বাবা কানা নাকি, আর মইনো কিরকম যাব? আর ভয় লাগে তো। হ্যাঁ, বড়া ডাঙরে লেঠা ছকরি খুঁজবও লাগে আরো শাদিও করাই দিব লাগে। পটাপট ময়ে কিবা একটা কটে হবে। গোবিন্দা আকা তুই কাকা, তুই কি চম্পাকে ছাদি নাই দিবি নাকি? কেনে তুই ছাদি করাবি কি? তেরে কাকা, তুই যে কি 3-4 কথা বলি। আরে ছাদি তো দিতেই লাগে, কিন্তু কোনো কিন্তু নাই। ছকরা একদম রেডি আছে। মাই বাপ নাই থাকা ছকরা একটার কারণে ওর হামরে ভাই দাদা নহয় জানো? ওর দুঃখ আমি সহ্যই করতে নাই পারলি। মদন মানে এই খাবি নাকি? লাল ছা দূর নাই খাব। হয়, ইমানখিনিয়ে ন? ঠিক আছে। ৰাইজে শুনি কেনেকুৱা পালে? এখেতৰ আদিবাসী চিনেমাৰ ডাইলগ নহয় জানো? হয়, ঠিক আছে। এইবাৰ হিন্দী গীত গাব। এবাৰ হিন্দী গীত এটা গাব, চিনেমাৰ হিন্দী গীত গোৱাচোন। ঠিক আছে। सोचेंगे तुम्हें হাতৰ আঙুলিত মিউজিক বাজিছে চব ৰাইজে। এই ব্যক্তিজনৰ কাৰণে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিয়ক। सोचेंगे तुम्हें प्यार, এই ব্যক্তিজন ভাইৰেল হ'ব লাগে। সুপ্ত প্ৰতিভা আছে তেখেতৰ। करके नहीं চাওক ৰাইজ। ख्वाबों में छुपाया तुमको, यादों में बसाया तुमको, ख्वाबों में छुपाया तुमको, यादों में बसाया तुमको, मिलोगे हमें तुम जानम कहीं ना कहीं। सोचेंगे तुम्हें प्यार करके नहीं, कि दिल बेकरार करके नहीं। तुम हो खिल
खिलता महका सा कमल हम जो गाए तुम हो वो गजल कमसिन भोला सा मुखड़ा लगती हो चांद का एक टुकड़ा हम कितनी तारीफ करें देख के तुमको आहे भरे तुम सा नहीं है कोई प्यारा सनम सोचेंगे तुम्हें प्यार करके नहीं कि दिल बेकरार करके नहीं हे 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 ला 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 হাতৰ আঙুলিত মিউজিক বজাই আছে লা 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 হে 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 ধন্যবাদ বহুত ধুনীয়া গান গালে দেই বহুত ভাল লাগিছে ৰাইজে কেনেকুৱা পাইছে যদি ৰাইজে ভাল পাইছে এখেতক আগুৱাই নিয়ক আৰু কোনোবাই যদি সুবিধা কৰি দিব বিচাৰে এখেতে গান গোৱা ক্ষেত্ৰত এই সুপ্ত প্ৰতিভাবিলাক বিকাশ কৰিবৰ কাৰণে এখেতক আগুৱাই নিয়ক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো চাই কিনে আৰু গীত শুনিম আৰু কি শুনাব চমুকে এবাৰ মই চমুকে মানে এটি ঝুমৰ গাব ঝুমুৰত তোমালোকৰ আদিবাসী গীত এটা গোৱা ঝুমুৰ ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেশে হো ভারতের পূর্ব প্রান্তে সোনাকের আসাম দেশে হো হরিয়ালি হরিয়ালি দেখিতে সুহান চারদিকে চাইকের বাগান হরিয়ালি হরিয়ালি দেখিতে সুহান চারদিকে চাইকের বাগান হরিয়ালি চা গাছে পেটি কলি দুটি পাতা ফুটে হরিয়ালি চা গাছে পেটি কলি দুটি পাতা ফুটে তিন কলিতে তুলি পাতা দেশে বিদেশে মহকে হায় রে মোর সোনাকের আসাম চমকে হরিয়ালি আয়ো তোকে কারাতি জোহার হরিয়ালি আয়ো তোকে কারাতি জোহার অখমি আই রূপহী পুনরায় হেক ভারতরে পূর্ব দেখর সূর্য উঠার দে অখমি আই রূপহী পুনরায় হেক ভারতরে পূর্ব দেখর সূর্য উঠার দে ধন্যবাদ বহুত ভাল লাগিলে সঞ্জু হয় হয় তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ হয় ধন্যবাদ আমাৰ চেনেলৰ যোগেদি হয় হয় আৰু আমাৰ এই ভিডিঅ'টো চাই কিনি কোনো লোকে যদি তোমাক সহায় কৰিব বিচাৰে হয় মোৰ স্ক্ৰীণত মোক ফোন নম্বৰটো দি দিম হয় হয় কোনো সদাশয় ব্যক্তি যদি আগবাঢ়ি আহে তোমাক সহায় কৰিবৰ কাৰণে আহিব পাৰে আৰু পৰৱৰ্তী পৰ্যায়ত আমি আৰু ভিডিঅ' বনাম তোমাৰ ভাল ভাল গান তুমি প্ৰেক্টিছ কৰি থাকিবা আহিম দেই ৰাইজে এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব কমেণ্টত আৰু এখেতৰ সুপ্ত প্ৰতিভা বহুত আছে আৰু গীত মাত বহুত ধুনীয়া গায় আৰু একেবাৰে দুখ লগা কথা ভগৱানেতো চকুৱে নেদেখা দৃষ্টিহীন হিচাপে দিলেই চকু মণিকেইটাও নিদিলে সেইকেইটা দিবলৈও মানে পাহৰি থাকিলে বুলিও ক'ব লাগিব
ন সঞ্জু সেই ক্ষেত্ৰত তুমি দুখ নকৰিবা আৰু আমিবোৰ আছোঁ যিমান পাৰোঁ আমি সহায় কৰিম তোমাক আগুৱাই নিব কাৰণে দেই এইখিনিয়ে আপোনালোকক দেখুৱালোঁ আৰু ধন্যবাদ